প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা আজি 6 মাহ উকলি গ'ল। আজি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিটো জিলা সদৰতে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। বিভিন্ন ধৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰতিটো জিলা ছাত্ৰ সন্থাই ইতিমধ্যে কৰি আছে। সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বিজনীত জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে। জুবিন দাৰ মৃত্যুৰ পিছত যেতিয়া আমি সকলোৱে লাহে লাহে গম পাইছিলোঁ এয়া জুবিন দাৰ মৃত্যুত এইটো সহজ মৃত্যু নহয়, তেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকে তেখেতে জানেই, তেখেতে কথা বেছি কয়, কোনো কাম কম কৰে। আৰু জুবিন দাৰ ক্ষেত্ৰতো আমি সেইটোৱে দেখিবলৈ পাই আছোঁ। জুবিন দাৰ ন্যায়ৰ কাৰণে তেখেতে কৈছিল যে জুবিন দাৰ ন্যায় ব্যৱস্থা অনতিপলমে কৰিব, জুবিন দাৰ ন্যায় পাব, কিন্তু এতিয়ালৈকে আমি সেইটো দেখিবলৈ পোৱা নাই। জুবিন দাৰ ন্যায় ব্যৱস্থাটো ফাষ্ট ট্ৰেক আদালতত হ'ব বুলিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, কিন্তু সেই বস্তুটো কিছু সময় পূৰ্বে আমি নিউজত পাইছোঁ যে ফাষ্ট ট্ৰেক আদালতত জুবিন দাৰ ন্যায় ব্যৱস্থাৰ শুনানি হ'ব বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন দাৰ ক্ষেত্ৰত যাতে ৰাজনীতি নকৰে, জুবিন দাক লৈ যাতে ৰাজনীতি কৰে, সেইটো আমি ছাত্ৰ সন্থাৰ পৰা আমি সকীয়াই দিছোঁ। কাৰণ জুবিন দা আমাৰ আৱেগ, আৰু জুবিন দা বিহীন আমি 6টা মাহ আমি কেনেকৈ পাৰ কৰি আছোঁ, অসমৰ ৰাইজে কেনেকৈ পাৰ কৰি আছে, অসমৰ ছাত্ৰৰ মাজে কেনেকৈ পাৰ কৰি আছে, এইটো আপোনালোকে সকলোৱে জানে। তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জুবিন দাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাই জুবিন দাৰ ন্যায় ব্যৱস্থা অনুসৰণ কৰি জুবিন দাৰ যিসকল দোষী আছে তেওঁলোকক অনতিপলমে শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ।